নমস্কাৰ, মই উত্তম কুমাৰ। আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি কথা পাতিম এটা প্ৰডাকশ্যন হাউচ কিদৰে আনচাকচেছ হয়। প্ৰডাকশ্যন হাউচ এটা ছাকচেছ হ'বলৈ যিখিনি পইণ্টৰ প্ৰয়োজন হয়, সেইখিনি পইণ্টেই হৈছে, সেইখিনি ছাবজেক্টেই হৈছে এটা প্ৰডাকশ্যন হাউচ আনচাকচেছ হোৱাৰ কাৰণ। প্ৰডাকশ্যন হাউচ এটা ছাকচেছ হ'বলৈ ভাল ষ্টৰী, ভাল এক্টিং, ভাল টেকনিকেল টিম, ভাল এডিটিং, ভাল মিউজিক, মেনেজমেণ্ট আৰু প্ৰডিউচাৰৰ প্ৰয়োজন হয়। ঠিক এইকেইটা পইণ্টেই প্ৰয়োজন হয় আনচাকচেছ হ'বলৈ হ'লেও। আনচাকচেছফুল প্ৰডাকশ্যন হাউচত কি হয়, ষ্টৰী। তেওঁলোকে ভাল ষ্টৰী নলয়, বেটাৰ ষ্টৰী বেটাৰ নহয়। যিকোনো এটা ষ্টৰীক লৈ কাম কৰা আৰম্ভ কৰে। যেতিয়া যিকোনো এটা ষ্টৰী লৈ কাম কৰা আৰম্ভ হয়, মানুহে ষ্টৰী যেতিয়া বুজি নাপায়, ভাল নাপায়, তেতিয়া মানুহে নাচায়, তেতিয়া প্ৰডাকশ্যন আনচাকচেছ হ'ব পাৰে। আন এটা কাৰণ হৈছে পাৰফেক্ট স্ক্ৰীন প্লেৰ যিটো স্ক্ৰীন লাইন। যদি ষ্টৰী লাইনটো ক্লিন নাথাকে, একৰ পিছত দুই, দুইৰ পিছত তিনি যদি নহয়, বা একৰ পিছত যদি চাৰি হয়, চাৰিৰ পিছত 7 হয়, তাৰমানে ষ্টৰী জঁপিয়াই যদি যায়, প্ৰথম চিনত এটা ষ্টৰী, ছেকেণ্ড চিনত অন্য এটা ষ্টৰী, থাৰ্ড চিনত অন্য ষ্টৰী, এইদৰে বেলেগ বেলেগ যদি প্ৰতিটো চিনত ষ্টৰী হৈ থাকে, মানুহে বুজি পাবলৈ অলপ অসুবিধা হয় আৰু তেতিয়াহ'লে ভাল ষ্টৰী এটাও নষ্ট হৈ যায়। 3 নম্বৰ, যদি অভিজ্ঞ ৰাইটাৰৰ পৰা যদি আপুনি ষ্টৰী নলয়, স্ক্ৰিপ্ট নলয়। অভিজ্ঞ ৰাইটাৰসকলে আগতে বহুতৰ লগতে কাম কৰাৰ অভিজ্ঞতা থাকে। তেওঁলোকে ষ্টৰী আগতেও লিখিছে, আগতেও দিছে, তেওঁলোকৰ ষ্টৰী ৰিলিজ হৈছে। গতিকে তেওঁলোকে ৰিচাৰ্চ কৰে মানুহৰ বৰ্তমান সময়ত কি চলি আছে, কেনেকুৱা ধৰণৰ ছবি মানুহে বিচাৰে, এইখিনিৰ ওপৰত ৰিচাৰ্চ কৰি ষ্টৰী লিখে। আৰু সেই ষ্টৰীবোৰৰ তেওঁলোকৰ ওচৰত ষ্টৰী লাইন ধুনীয়া হৈ থাকে, স্ক্ৰীন প্লে ভাল হৈ থাকে। গতিকে সেইখিনি ষ্টৰী তেওঁলোকৰ পৰা ষ্টৰী লৈ যদি কাম কৰা যায়, ছাকচেছ হোৱাৰ চান্স থাকে, অন্যথা আনচাকচেছ হোৱাৰ চান্স বেছি থাকে। 2 নম্বৰতে এক্টিং। প্ৰথম কথা আহে কাষ্টিঙত। কাষ্টিং প্ৰব্লেম হয়। যিটো কেৰেক্টাৰৰ কাৰণে যিটো বয়সৰ, যিটো এজৰ মানুহৰ প্ৰয়োজন হয়, সেইটো এজৰ নলৈ কম এজৰ বা ডাঙৰ এজৰ লৈ কেৰেক্টাৰ মেনেজ কৰি যিটো কাম কৰা হয়, তেনেকুৱা প্ৰডাকশ্যন হাউচ সাধাৰণতে ফেইলাৰ হয়। মানুহে বুজি পোৱা হ'ল এখন ছবি যেতিয়া মানুহে নিজক বিচাৰি পায়, তেতিয়া সেইখন ছবি ছাকচেছ হয়। যেতিয়া নিজক বিচাৰি নাপায়, নিজৰ আশে পাশে পৰিৱেশটোক বিচাৰি যেতিয়া নাপায়, তেতিয়া মানুহে সেই ছবিখন পচন্দ নকৰে আৰু আনচাকচেছ হয়। অকল দুৰ্বল অভিনেতা এজনক মাতি আনি, যিজনক আপুনি মাতিব বিচাৰিছে তেওঁৰ চিডিউল টাইট হৈ আছে, তেওঁ আহিব নোৱাৰে, গতিকে কম্প্ৰমাইজ কৰি আপুনি বেলেগ এজন কেৰেক্টাৰক লৈ আহিলে, আৰু যিটো চৰিত্ৰ আপোনাৰ ভাল অভিনয়ৰ প্ৰয়োজন, তেনেকুৱা এটা ভাল অভিনয় কৰিব পৰা এটা চৰিত্ৰ প্ৰয়োজন, তেনেকুৱা ষ্টৰীত যদি তেনেকুৱা ধৰণৰ অভিনেতাক মাতি আনি অভিনয় কৰোৱা হয়, তেতিয়াহ'লে আনচাকচেছ হোৱাৰ চান্স বেছি। 3 নম্বৰতে আহিলে টেকনিকেল টিম। টেকনিকেল টিমত প্ৰথমটো হৈছে ভিডিঅ'গ্ৰাফী লাইনত যদি আপুনি ভাবে যে কম পইচাত আমি ল' ৰেঞ্জৰ কেমেৰা ইউজ কৰোঁ, আদাৰৱাইজ এক্সপিৰিয়েঞ্চ হোল্ডাৰ ভিডিঅ'গ্ৰাফাৰ নলয়, কেমেৰা অপাৰেটৰজন যদি ভাল নলয়, আপুনি এক্সপিৰিয়েঞ্চ হোল্ডাৰ নলয় আগতে কৰা, তেন্তে আপোনাৰ প্ৰডাক্ট নষ্ট হ'ব পাৰে। মেকআপ আৰ্টিষ্ট। এতিয়া মেকআপ আৰ্টিষ্ট বুলি ক'লে কেৰেক্টাৰ মেকআপৰ খুব প্ৰয়োজন হয়। সাধাৰণতে যিকোনো নৰ্মেল মেকআপ যিকোনো মেকআপ আৰ্টিষ্টে কৰিব পাৰে, কিন্তু যেতিয়া কেৰেক্টাৰ মেকআপৰ কথা আহে, তেতিয়া কেৰেক্টাৰ স্পেচিয়েলিষ্ট মেকআপ আৰ্টিষ্টজন লোৱাটো খুবেই প্ৰয়োজন। যিটো কেৰেক্টাৰৰ কাৰণে যেনেকুৱা ধৰণৰ মেকআপ লাগে, সেইটো মেকআপ নিদি যদি অন্য কিবা মেকআপ দিয়ে, তেনেহ'লে সেইখিনিতো মানুহে বুজি পায়। গতিকে তেনেকুৱা ধৰণৰ মেকআপৰ ক্ষেত্ৰতো সতৰ্ক হ'বলগীয়া হয়। লোকেশ্যনৰ যদি কথা কওঁ, তেনেহ'লে লোকেশ্যনত কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে। ষ্টৰীয়ে যিটো লোকেশ্যন বিচাৰিছে, সেইটো লোকেশ্যনত গৈ শ্বুট কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে লোকেশ্যনৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিলেও বেয়া। লাইটৰ ওপৰত খুব নলেজ থকা হ'ব লাগে। লাইটৰ নলেজ নথকাৰ কাৰণেও কেতিয়াবা ভাল এখন ছবি নষ্ট হৈ যায়। ড্ৰেছিং চেন্স, যিটো ষ্টৰীত যেনেকুৱা ধৰণৰ ড্ৰেছৰ প্ৰয়োজন, সেই ড্ৰেছ চেন্স থকাও প্ৰয়োজন। কেতিয়াবা সেই ড্ৰেছৰ নলেজ নথকাৰ কাৰণেও কেতিয়াবা ট্ৰল হোৱাও দেখা যায় ছবিত। গতিকে ট্ৰল হোৱাও হয় আৰু আনচাকচেছৰ কাৰণেও হ'ব পাৰে। প্ৰডাকশ্যনৰ ৰেপুটেশ্যনৰ কথাও আহিব পাৰে যে এইটো প্ৰডাকশ্যনে এনেকুৱা ধৰণৰ ছবি দিয়ে, ইমান ল' গ্ৰেডৰ ছবি দিয়ে। গতিকে এইখিনি চাবলগীয়া প্ৰয়োজন। ছেট ডিজাইনৰ ক্ষেত্ৰতো চাবলগীয়া, চকুত দিবলগীয়া কথা। গতিকে A to Z পাব্লিচিটিৰ ক্ষেত্ৰত খুব
মন দিবলগীয়া কথা পাব্লিচিটি কেনেকৈ হৈ আছে ক'ত কৰি আছে কি প্লেটফৰ্মৰ জৰিয়তে কৰি আছে খুব ভাল ছবি এখনো যদি পাব্লিচিটি ভালদৰে নহয় কেতিয়াবা পাব্লিচিটিৰ অভাৱতো এটা প্ৰডাকশ্যন হাউচ আনচাকচেছ হৈ যায় আৰু ইয়াৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ পাৰ্টটো হৈছে ডাইৰেকশ্যন সম্পূৰ্ণ বস্তু সব ঠিক থাকিলে ধুনীয়া ষ্টৰি পালে ধুনীয়া স্ক্ৰীন প্লে আছে ভাল ভিডিঅ' কেমেৰা ভাল মেকআপ আৰ্টিষ্ট লোকেশ্যন ধুনীয়া লাইট ড্ৰেছ অল সম্পূৰ্ণ বস্তু চব আছে কিন্তু ডাইৰেকশ্যন যিজন কৰিব সেইজন অভিজ্ঞ নহয় আগতে কেতিয়াও ডাইৰেকশ্যন কৰা নাই ডাইৰেকশ্যনৰ কোনো অভিজ্ঞতাই নাই তেওঁৰ ওচৰত তেনেকুৱা এজন মানুহে যদি ডাইৰেকশ্যন কৰে তেনেকুৱা এজন ব্যক্তিৰ লগত যদি জৰিয়তে ডাইৰেকশ্যন কৰোৱা হয় তেনেহ'লে ছবি আনচাকচেছ হয় প্ৰডাকশ্যন হাউচ আনচাকচেছ হোৱাৰ সম্ভাৱনা অত্যাধিক বেছি এডিটিং পাৰ্টৰ যদি কথা কওঁ কাটিং নলেজ থকা খুব প্ৰয়োজন এটা চিনৰ পিছত ইটো চিন কিদৰে কাটিব লাগিব ৱাইড ক্ল'জ কিদৰে কাটি মিলাই লৈ যাব লাগিব সেইখিনি নলেজ থকাটো খুব প্ৰয়োজন ট্ৰেনজিশ্যনৰ নলেজ ক'ত ট্ৰেনজিশ্যন দিব লাগিব ক'ত ট্ৰেনজিশ্যন দিব নালাগিব ক'ত কোনটো ট্ৰেনজিশ্যন দিব লাগিব এনেকুৱা ধৰণৰ নলেজ থকাটো খুব প্ৰয়োজন এইখিনি অভাৱতো কেতিয়াবা ছবি ভাল ছবি দেখিবলৈ বেয়া হৈ যায় VFXৰ নলেজ সেইখিনি থাকিব লাগিব গ্ৰাফিক্সৰ ওপৰত নলেজ থাকিব লাগিব বেকগ্ৰাউণ্ড নলেজ কোনটো চিনত কেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক প্ৰয়োজন সাউণ্ড ডিজাইনিঙৰ প্ৰয়োজন ভইচ অভাৰৰ ক্ষেত্ৰতো চাবলগীয়া হয় সাবটাইটেলৰ ওপৰত চাবলগীয়া কথা গতিকে এইখিনি যদি পাৰফেক্ট নাথাকে তেনেহ'লে এটা প্ৰডাকশ্যন হাউচ ফেইলৰ হোৱাৰ কাৰণ হ'ব পাৰে তাৰপিছতে আহিলে মিউজিক এখন ছবিত সাধাৰণতে মিউজিক থাকেই এখন ছবিত যেনেকুৱা ধৰণৰ গানৰ প্ৰয়োজন তেনেকুৱা গান তাত প্ৰেজেণ্ট নকৰি বেলেগ ধৰণৰ কোনো টপিকৰ লগত ষ্টৰীৰ লগত ৰিলেট নোহোৱা গান এটা যদি এড কৰা হয় তেনেহ'লেও মানুহে পচন্দ নকৰে এখন ছবি আৰু যেতিয়া ছবি পচন্দ নকৰে আল্টিমেট প্ৰডাকশ্যন হাউচো ফ্লপ হয় আৰু এটা গান যদি প্লেচমেণ্ট তাৰ ঠিক নহ'লে ষ্টৰীৰ লগত ৰিলেটেড তাৰমানে প্লেচমেণ্ট য'ত যিটো প্লেচমেণ্ট দুখৰ গান এটা খুব এণ্টাৰটেইনমেণ্ট য'ত হৈ আছে সেইটো সময়ত প্লেচমেণ্ট কৰিলে আৰু এণ্টাৰটেইনমেণ্টৰ গান এটা দুখৰ সময়ত প্লেচমেণ্ট এই প্লেচমেণ্টটো খুব চাবলগীয়া কথা প্ৰফেশ্যনেল মিউজিক এৰেঞ্জাৰ যিখিনি গান আপুনি যেতিয়া কৰে এডিঅ' ৰেকৰ্ডিঙৰ সময়তে আগৰ অভিজ্ঞ যিখিনি মিউজিক এৰেঞ্জাৰ আছে তেওঁলোকৰ ওচৰত কাম কৰাব লাগে আপোনাৰ ছবিত প্ৰয়োজন হোৱা গীতবোৰ অভিজ্ঞ ভকেলিষ্টৰ হতুৱাই গোৱাব লাগে যিজনৰ সুৰ তালৰ ওপৰত অভিজ্ঞ সেই তেনেকুৱা ভকেলিষ্টৰ হতুৱাই গোৱাব লাগে গতিকে এইখিনিৰ ওপৰত অলপ চাৰিজাৰি কাম কৰিবলগীয়া থাকে সেইখিনি কৰিব লাগে তাৰপিছত আহিলে মেনেজমেণ্টৰ যদি কথা কওঁ প্ৰি প্ৰডাকশ্যনত কি কাম হৈ আছে প্ৰডাকশ্যনত কি কাম হৈ আছে পোষ্ট প্ৰডাকশ্যনত কি কাম হৈ আছে এই গোটেই পাৰ্টত যদি ভালদৰে মেনেজমেণ্ট নহয় কাম বেয়া হ'ব আৰু কাম যেতিয়া বেয়া হ'ব প্ৰডাক্ট বেয়াকৈ ওলাব তাৰপিছত আহিলে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো প্ৰডিউচাৰ এটা ছবি নিৰ্মাণ কৰিব ফাইনেন্সৰ প্ৰয়োজন আৰু এই ফাইনেন্সখিনি এজন প্ৰডিউচাৰে মেনেজ কৰে ৰিচ প্ৰডিউচাৰ যিজনে য'ত যেতিয়া যি প্ৰয়োজন হৈছে যিমান এক্সপেঞ্চেছ কৰিবলগীয়া আছে সিমান এক্সপেঞ্চেছ কৰিছে যেতিয়া প্ৰডিউচাৰে সেই গোটেইখিনি এফৰ্ট ল'ব যেতিয়া যিমানখিনি বস্তু প্ৰয়োজন হয় এটা ছবিৰ কাৰণে সেই গোটেইখিনি যদি এভেইলেবল কৰি দিয়ে তেন্তে অফিয়াছলি কামখিনি ভাল হৈ ওলাই আহে প্ৰডিউচাৰ সেইখিনি অলপ চাই চিতি তেওঁলোকৰ সৈতে কাম কৰিব লাগে যাতে সেই প্ৰডিউচাৰখিনি চিলেকশ্যন কৰোঁতে সেইখিনি চাবলগীয়া হয় আৰু চাব লাগে যিহেতু পেণ্ডিং হৈ নাথাকে আৰু পেণ্ডিং হোৱাটো আনচাকচেছ হোৱাৰ মূল কাৰণ এটা সেইটো হ'ব পাৰে এইখিনি যদি কাৰণ আপোনাৰ প্ৰডাকশ্যন হাউচৰ লগত হৈ আছে তেনেহ'লে আপোনাৰ প্ৰডাকশ্যন আনচাকচেছফুল বা ক্ল'জ হৈ যোৱাৰ মূলত কাৰণ হ'ব পাৰে গতিকে এনেকুৱা কামখিনিৰ পৰা সাৱধান এতিয়া কেনেকৈ আপুনি এটা ছাকচেছফুল প্ৰডাকশ্যন হাউচ ক্ৰিয়েট কৰিব কেনেকৈ পাৰফেক্ট ষ্টৰি এটা লিখিব কেনেকৈ আপুনি ছাকচেছফুল স্ক্ৰিপ্ট ৰাইটাৰ হ'ব কেনেকৈ এক্টৰ এক্ট্ৰেছ আপুনি ভাল অভিনেতা বিচাৰি পাব কেনেকৈ এখন ছবি আপুনি এডিটিং কৰিব এই গোটেইখিনি কথা আমি প্ৰতিটো ভিডিঅ'তে এটাকৈ আপোনাক শিকাই গৈ থাকিম যিসকল ব্যক্তি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লাইক বাটনটো লাইক কৰি দিব আৰু কমেণ্টত সুন্দৰকৈ এটা ধুনীয়া কমেণ্ট এটা লিখি দিব আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব